Hi everyone, welcome back to my YouTube channel Mirizeri Vlogs. Moi bortoman aso Maoling Nong village mane hoise Asiar hobatutকৈ safa gaon mane Asiar cleanest village. Eta moi yate aso. So eta jaon taleke sabole sapnaloko logot loi jao. Bolok tar agote rasta to enjoy karo bolok sobe ইমান ভিতৰত আছে নহয় গাঁওখন মানে জংঘলৰ মাজেৰে যাব লাগে তো ভয়ও লাগে অকমান এটা টিকেট লব লাগে পার পারসন 100 রুপিস হয় স্টার্টিং এর পাটো ভালে লাগে মানে বহুত সাফা হয় মানে এশিয়ার ক্লিনেস্ট ভিলেজ হয় অবভিয়াসলি সো সাফাটো হবে আর বহুত ধুনিয়াকে মেইনটেইন কৰিছে তেওঁলোকে 2003 সনত এখন গাঁও এশিয়াৰ সবতকে ক্লিনেস্ট ভিলেজ হিচাপে স্বীকৃতি পায় আৰু এখন গাঁও হৈছে 90 কিলোমিটাৰ ডিসটেন্স হয় মেঘালয়ৰ ৰাজধানী শিলঙৰ পৰা আমি অলমোস্ট আহিয়ে পাইছো ইয়াতে সো গাড়ী পাৰ্কিং বা বাইক পাৰ্কিং কাৰণে বহুত ধুনিয়া ডাঙৰ এখন জায়গা ৰাখি দিছে তেওঁলোকে কিন্তু মই ভাবো যে কি তেওঁলোকে পাব্লিক টয়লেট আৰু যদি পাব্লিক ড্ৰিংকিং ওয়াটাৰ এৰিয়া যদি ৰাখে এটো মানে বেছি বেনিফিট হ'ব কাৰণ তেওঁলোকে পাৰ পারসন 100 রুপিস কে লয় সো বহুত জন্তু বহুত কষ্টলি হয় আমাৰ কাৰণে সো আই থিংক হেকিটা ফেসিলিটিজ যদি দিয়ে দেন ষ্টিল ভাল হ'ব ইয়াতে দোকানবোৰ তেওঁলোকে লোকেল প্ৰডাক্টবোৰ বিক্ৰী কৰে যোনবোৰ মানে বহুত কষ্টলি হয় সো এটা সৰু বস্তু আপুনি 300 400 বা 500 টকা নাপাব ইয়াতে কৰিব পাৰে এটা বৰ্তমান আমি পাৰ্কিংত আহি পাইছো আমি ইয়াতে বহুত ডাঙৰ এটা বজাৰ ডাঙৰ হয় মানে ভালে কি বাইক সাইড বা গাড়ী সাইড ৰাখে আমি আগলৈ খুচকাই যাব লাগিব তো তালৈকে যাম গাড়ী পাৰ্কিং কৰি আমি ইফালে খুচকাই গৈ আছো ভিতৰলে যে কি আছে সো মই কেতিয়াও ইয়ালৈকে অহা নাই মোৰ লগৰ জনা হিচাপে তেওঁ আগতে ইয়ালৈকে সো মোৰ প্ৰথমবাৰ হয় ইয়াতে অহা সো আমাৰ দুটা ডিসকাশন হৈছে যে কি মানে তেওঁলোকে মানে আৰু কেনেকুৱা ফেসিলিটিজ দিব পাৰে আপোনাৰ খুচকাৰি বহুত ভাল লাগিব ইয়াতে এনভায়ৰনমেন্টটো বহুত ধুনিয়া হয় ইয়াতে জংঘলৰ মাজত মানে বহুত জংঘলৰ মাজত এখন গাঁও যোনটো মানে ইমান বেছি ক্লিন হয় ইমান সাফা হয় আৰু বহুত ধুনিয়াকে তেওঁলোকে মেইনটেইন কৰিছে
আৰু এটা বস্তু এটা নোটিস কৰিছোঁ যে কি আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ মানুহ ইমান বেছি নাই বাহিৰৰ মানে সাউথ ইণ্ডিয়ান মানুহ বেছি ইয়াতে ঘূৰি ফুৰি আছে তেওঁলোকে মেবি বহুত এনজয় কৰিছে যেহেতু আমি অসমৰ পৰা হয় আমি অলৰেডি গাঁৱৰে ছোৱালী হয় যেতিয়া মানে ইমান বেছি ডিফাৰেণ্ট একো বেছি পোৱা নাই জাষ্ট খালি মানে ভাল লাগিছে আৰু এনভাইৰনমেণ্টটো ধুনীয়া হয় আৰু ইয়া মই কোনফালে যাবা ৰাইট অৰ লেফ্ট অলৱেজ ৰাইট টু স্কাই ভিউ তাতে আকৌ পইচা দিব লাগিব গম পাইছা নাই এটা জেগা এটা আছে উঠিব পাৰে গম পাইছা আগতে মই ব্লগত চাইছোঁ তাতো 10 টকা নে 20 টকা দি উঠিব লাগে চবতে পইচা দিয়ে অকল পইচা এনেকি লিভিং ৰোড ব্ৰিজটো কোনফালে যায় ভিতৰত আছে অঁ ইয়াতে আছে মানে অঁ ওচৰত যদি থাকিলে হ'ল এইটো এইটো কি নেকি যাব কোনফালে পৰা লাগে সেইটো কোৱা যায় কোনফালে গছত মোৰ না গছত উঠিব নালাগে মই কৈছোঁ ইয়াৰ পৰা যায় ক'লৈ আৰু কোনটো চাইডে যায় এফালে নেকি কোনফালে যায় How much for one night? बाहर रेट लगा है बाहर रेट लगा है कहाँ पे ओ অকমান ঘুৰিমা হা যিয়ে হওক aha অকমান খুচকাই মেলে যাও মেলে সা মানে কুতে বছত হোটেল এখন কিমান টাকা কামাই তে এক মাহ দিমান টাকা বাইক দিন পুৰি চাহক না লগ নাই বাকি গুটে বছৰটো বহি বহি খাম তোল ঠান্ডা why not এটা উঠিলে ফাটি যাব হ্যাঁ উঠিলে ফাটি যাব নাযাও নেকি হ্যাঁ কোন আইছা বলো আমাৰ গাঁওখনৰ যদি আমি অলপমান এয়া মই কৈছিলোঁ ন সাউথ ইণ্ডিয়ান মানুহ হয় বুলি তেওঁলোকে বহুত এনজয় কৰিছে ঘূৰিছে মেলিছে মইতো বহি গৈছোঁ ধুনীয়াকৈ মই ইমান খোজ কাঢ়িব নোৱাৰোঁ ইমান কষ্ট কৰিব নোৱাৰোঁ মই তেওঁলোকে বহুত এনজয় কৰিছে দেখিছোঁ তাতে অ'কে চ' ইয়াতে মই এইটো ভিডিঅ'টো সমাপ্ত কৰোঁ কাৰণ মালিনী লং আৰু মই ঘূৰিব নোৱাৰোঁ চ' নেক্সট আমি লগ পাম লিভিং ৰোড ব্ৰিজত চি ইউ ইন নেক্সট ব্লগ বাই বাই এভৰিৱান থেংক ইউ ছ' মাছ ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল মিৰি জিৰ ব্লগ